হলো হলো কি কৰি আছ তই? পঢ়ি আছো মা। ডাঙৰকৈ ভালকৈ পঢ়, চাবি আকৌ পৰীক্ষাত কম নম্বৰ পালে। হ'ব মা, মই পঢ়ি আছো। মা, চাহ অকণ দিয়া না, মোৰ খুব চাহ খাব মন গৈছে। মই পকৰি বনাওঁ, চাহ দিম, দুয়োটাই খাম। হ'ব মা। টিউচন ছাৰে ফোন কৰিছিল, সন্ধিয়া 5টাত আহিব। হয় নেকি? ঠিক আছে বাৰু মা। ভলো ভলো। ছাৰ আহক। ভলো, আজি পুৰণৰ 5ৰ নেওতাখন গোৱাচোন। অ'কে ছাৰ। 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 5 10 গুণ 50। গুড, পাৰিছা। আৰু তোমাৰ কি কি ডাউট আছে সোধা, এক্সাম পালেহিয়ে নহয়। ছাৰ, মই প্ৰেক্টিচ কৰি আছো, কিবা ডাউট পালে সুধিম। ঠিক আছে ভলো, আজি এইটো লেচনে উলিওৱা। ঠিক আছে ছাৰ। গুড মৰ্ণিং ষ্টুডেণ্টছ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। হৰেণ কোৱাচোন, 5 পূৰণ 7 ইকুৱেল টু কিমান? 31 ছাৰ। গৰু, কি পঢ়িছ তই? কি লিখিবি পৰীক্ষাত? মাধৱ কোৱাচোন, 9 পূৰণ 5 ইকুৱেল টু কিমান? 42 ছাৰ। কি যে হ'ব তহঁতৰ, কি পঢ়িছ? এক্সাম গেলাবি নেকি? ভলো, তই কচোন, 8 পূৰণ 4 ইকুৱেল টু কিমান? 32 ছাৰ। দেখিছ, ভলোৱে পাৰিছে, গুড বয়। আকৌ কোৱা, 6 পূৰণ 3 ইকুৱেল টু কিমান? 18 ছাৰ। গুড, ভলো পাৰিছা। থেংক ইউ ছাৰ। বাৰু, তহঁতে ভালকৈ পঢ়িবি হত দেই, আৰু এক্সামলৈ মাত্ৰ 5 দিনহে আছে। ৰিজাল্ট ভাল কৰিব লাগিব চবেই। অ'কে ছাৰ। অ'কে ছাৰ। অ'কে ছাৰ। অল দ্য বেষ্ট থাকিল সকলোলৈকে। থেংক ইউ ছাৰ। ঠিক আছে, তহঁতি যা, ময়ো যাওঁ, পৰীক্ষা পালেহিয়ে নহয়। পৰীক্ষাত লগ পাম সকলোকে। এতিয়া বাই। বাই ভলো। বাই ভলো।